Hello everyone, welcome back to our channel. নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভাবিছোঁ কি যে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ দিনটো কি কৰি থাকোঁ কাইণ্ড অফ এটা ডেইলি ব্লগ হ'ব তো এতিয়া ৰাতিপুৱা বাজিছে 9:30 আৰু মই চাহ বনাই আনিছোঁ খাবলৈ আৰু তাৰপিছত আজি দুপৰীয়া চাগে কিবা স্পেচিয়েল বনাম তো সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু কি কৰি থাকোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব এয়া এতিয়া ব্ৰেকফাষ্ট কৰিবৰ কাৰণে एक भुर्जी बनाई आছো পুৰি লগত খাম মইতো এক ভুৰ্জি খাই বহুতে ভাল পাওঁ আপোনালোকে ক'বচোন কোনে কোনে ভাল পায় কমেন্ট সেকশনত জনাব এয়া এতিয়া দেৱাংগীলে মই খাবলৈ লৈ গৈ আছো হাই খা আজি মই বনাইছো এক ভুৰ্জি একে হ'ব বাৰু খাবলৈ মায়ে বনাই খাতে কাৰণ চবে বনাব জানেও আৰু ইজিও হয় বনাবলৈ নিমখ ঠিক আছে এতিয়া মই মুখত লগাব লৈছোঁ অলপমান মৌ ইয়াতে মই মৌ প্ৰায় 1 চামুচমান দিম আৰু অকণমান নেমু দিম এইটো মই মুখত প্ৰায় লগাওঁ এইটো লগালে স্কিনটো বহুত ক্লিয়াৰ হয় আৰু ডাৰ্ক স্পটছ নাইকিয়া হয় আৰু এনেকুৱা স্কিন কেয়াৰ ৰেমেডিজ আমাৰ চেনেলত আগতেও দিয়া হৈছে অৱশ্যে এইটোও দিয়া আছিলে আৰু ইয়াৰ লগতে আৰু কেইটামান স্কিন কেয়াৰ ৰেমেডিজ আমি অলৰেডি দি থৈছোঁ তাৰো লিংককেইটা আমি ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তাত গৈ পেলাই চেক কৰিব পাৰে চ' এতিয়া মই এইটো লগাম আৰু এইটো লগোৱাৰ আগত ফাৰ্ষ্টতে মুখখন ভালকৈ ধুই আহিব লাগে মই এইটো প্ৰায় লগাওঁ সেইকাৰণে আজিও লগাইছোঁ কাৰণে আপোনালোকক দেখাই দিছোঁ যিহেতু দিনটোত কি কৰি আছোঁ সকলোখিনি দেখাইছোঁ সেইটো কাৰণে এইটো দেখাইছোঁ আৰু এতিয়া গা চা ধুই আহিলোঁ তাৰপিছত এতিয়া মই বনাম চিলি চিকেন আৰু ফ্ৰাইড ৰাইচ তো আপোনালোককো দেখাম ৰেচিপিটো মই কেনেকৈ বনাম তো ব'লক চাওঁ চিকেন বনাবৰ কাৰণে কেপচিকাম পিঁয়াজ নহৰু আৰু কৰ্ণফ্ল'ৰ জলকীয়া গুড়ি আৰু চচ লৈছোঁ ফাৰ্ষ্টতে চিকেনখিনিত কৰ্ণফ্ল'ৰ অলপমান ময়দা আৰু আদা নহৰু পেষ্ট দিছোঁ দেন মই ইয়াত দিছোঁ অকণমান চয় চচ তাৰপিছত দিছোঁ জলকীয়া গুড়ি এইটো অপশ্যনেল হয় নিদিবও পাৰে আৰু ইয়াতে দিছোঁ অকণমান নিমখ আৰু তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ তেল গৰম হোৱাত ইয়াত মই চিকেন কিপিচ এপিচকৈ দিছোঁ আৰু এইখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম এয়া চিকেনখিনি মই ফ্ৰাই কৰি থৈ আহিলোঁ তাৰপিছত বনাম আৰু মাও মানে বেলেগকৈ বনাইছে চিকেন তো মায়ে বনাই লৈছে মই তাৰপিছত গৈ বনাম বেচিকেলি আমাক এইখিনি বস্তুৱে লাগিব বেছি তেনেকৈ একো নালাগে চচ দুটা নিমখ লাগিব তাৰপিছত জলকীয়া পিঁয়াজ কেপচিকাম নহৰু আৰু এইফালে চিকেন আৰু লগত অলপ লাগিব খালি কৰ্ণফ্ল'ৰ ইয়াত তেল দিলোঁ গৰম হ'বলৈ দিছোঁ তাৰপিছত মই দিম অলপ ইয়াতে নহৰু বেছি নহয় অলপ দিম আৰু তাৰপিছত দিম মই জলকীয়া অলপ দিম যিহেতু দোনাই বেছি জ্বলা খাব নোৱাৰে আৰু ময়ো নোৱাৰোঁ আৰু দেন মই ইয়াত দিছোঁ অলপমান পিঁয়াজ আৰু কেপচিকাম আৰু এইখিনি অলপমান সময় ফ্ৰাই কৰি ল'ম আৰু ইয়াতে অকণমান দিব লাগিব নিমখ ইয়াতে মই অকণমান চয়া চচ দিছিলোঁ সেইটো মোৰ দেখুৱাবলৈ থাকি গ'ল আৰু দিছোঁ অলপমান টমেটো কেটচআপ আৰু এইখিনি ভালদৰে মিক্স কৰি পেলাই অকণমান সময় ভাজি ল'ম তাৰপিছতে মই অলপমান পানী দিলোঁ যিহেতু মই অকণমান গ্ৰেভি বনাম আৰু এয়া পানী দিয়াৰ পিছত উতলিছে আৰু ইয়াতে মই চিকেনখিনি দি দিম তো ইয়াতে মই এতিয়া চিকেনখিনি দি দিলোঁ দি পেলাই মই ভালকৈ মিক্স কৰি দিম আৰু গ্ৰেভিটো আৰু অলপ ডাঠ হ'বলৈ দিম
মই ইমানখিনি গ্ৰেভিকে ৰাখিম তো আমাৰ চিলি চিকেন ৰেডি নেক্সট মই বনাম ফ্ৰাইড ৰাইচ আৰু সেইটো বনাবৰ কাৰণে মই এইখিনি ভেজিটেবলছেই লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে বেলেগো ল'ব পাৰে এতিয়া বনাম ফ্ৰাইড ৰাইচ তো চাওঁ ফ্ৰাইড ৰাইচ বনাবলৈ কি কি লাগিব বস্তুখিনি মই দেখাইছোৱেই মই বনাম ভেজ ফ্ৰাইড ৰাইচ তো মই ভেজিটেবলছ লৈছোঁ কেপচিকাম আৰু গাজৰ আপোনালোকে বেলেগো ল'ব পাৰে ইয়াত দিছোঁ মই অকণমান নহৰু আৰু অকণমান জলকীয়া তাৰপিছতে মই পিঁয়াজখিনি দিছোঁ আৰু এইখিনি ভালদৰে অকণমান সময় ভাজি ল'ম আৰু তাৰপিছতেই মই দিছোঁ ভেজিটেবলছখিনি গাজৰ আৰু কেপচিকাম দিছোঁ মই আপোনালোকে বেলেগ ভেজিটেবলছো ইউজ কৰিব পাৰে দেন মই দিছোঁ টমেট' কেটচাপ আৰু অকণমান চয়া চচ আৰু এইখিনি ভালদৰে মিক্স কৰি অলপমান সময় ভাজি ল'ম আৰু তাৰপিছতেই মই ৰাইচখিনি এড কৰি দিছোঁ আৰু ভালদৰে এইখিনি মিক্স কৰি দিব লাগিব ইয়াত দিছোঁ মই অকণমান জালুকৰ গুড়ি আৰু তাৰপিছত এইখিনি মিক্স কৰিম আৰু তাৰপিছতে আমাৰ ফ্ৰাইড ৰাইচ হৈ যাব ৰেডি এতিয়া ময়ো খাই লওঁ দোনাইটো খাই আছে ময়ো খাই লওঁ এতিয়া বহুত ভোক লাগিছে মোৰ তো তাৰপিছত আপোনালোকক লগ পাই আছোঁ অথনি ভাত খাই মেলি অলপ ৰেষ্ট ল'লোঁ দেন এতিয়া 7টাই বাজিব হ'ল সন্ধিয়া আৰু চাহ তাহ খালোঁ আৰু ভাবিছোঁ ইমানখিনিতে ভ্লগটো এণ্ড কৰোঁ বুলি গতিকে আপোনালোকে জনাব চাই কেনেকুৱা পালে যদি ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পালে চাই আৰু আপোনালোক যদি নতুন হয় আমাৰ চেনেলত প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ ৰিলেটিভছৰ লগত আমাৰ ভিডিঅ'জবোৰ শ্বেয়াৰ কৰি আকৌ আহিম আন এটা ভিডিঅ'ৰ সৈতে টিল দেন টেক কেয়াৰ ষ্টে ছেফ বাই বাই